যাৰ হাতত ধৰি জীৱনৰ প্ৰথম খোজ দিবলৈ শিকিছিলোঁ। জীৱনটো তেতিয়া সুন্দৰ আছিল। সৰুকালত যেতিয়া মাৰ কোলাত বহি মায়ে খুৱাই দিছিল। নাকান্দিবা মা, বিশ্বাস কৰা মোৰ ভোক লগা নাই। কাকোকে ঠগিবলৈ শিকা নাই, কাৰণ ভাল পাবলৈ মায়ে শিকাইছিল। কষ্ট দিয়াৰ কাৰণে চৰি মা। সময় সলনি হয়, মানুহ সলনি হয়, যুগ সলনি হয়, সলনি নহয় কেৱল মাৰ ভাল পোৱা। মাৰ বাহিৰে এনেকুৱা ভাল পোৱা আৰু কোনে দিব পাৰে? মাৰ তুলনা কেৱল মা। দুখীয়া হ'ব পাৰোঁ, কিন্তু কাকোকে নথগোঁ, কাৰণ মাৰ পৰা শিকিছোঁ এই কথাটো। মা, কেতিয়াও হয়তো কোৱা নাই তোমাক লাভ ইউ মা, তোমাৰ ভৰিৰ তলত মোৰ স্থান মা। মা এই শব্দটো হয়তো খুব সৰু, কিন্তু এইটো পৃথিৱীৰ সকলোতকৈ দামী শব্দ। সকলো যন্ত্ৰণাৰ প্ৰথম ঔষধ মা। কোনে কয় প্ৰথম ভাল পোৱাই খুব কষ্ট দিয়ে? ক'তা মোৰ মায়েতো মোক কষ্ট দিয়া নাই। যাৰ মুখৰ ফালে চালে চব কষ্ট পাহৰি যাওঁ, তেওঁৱেই হ'ল মা। সেই সময় যেতিয়া ক্লাছৰ সময় হৈ যায়, তথাপি মায়ে কৈছিল নোখোৱাকৈ ওলাই নাযাবা। মায়ে তেতিয়াও কান্দে যেতিয়া সন্তানে নাখায়, আৰু মায়ে তেতিয়াও কান্দে যেতিয়া সন্তানে খাবলৈ নিদিয়ে। সেই সন্তানসকল, মাক মনত কষ্ট নিদিবা। পৃথিৱীত একমাত্ৰ মাৰ ভাল পোৱাই নিস্বাৰ্থ। তোমাৰ মায়ে দিয়া তোমাৰ নামটো কি? চাওঁচোন কাৰ নামটো কিমান ধুনীয়া। স্বৰ্গ দেখা নাই, তথাপি স্বৰ্গ সুখ পাইছোঁ মাৰ কোলাত।